নমস্কাৰ। প্ৰথমতে আমাৰ সদৌ অসম জিলাৰ কৰ্মচাৰী পৰিষদৰ প্ৰশাসনিক জিলা পৰ্যবেক্ষণ বহুদিনীয়া আমাৰ কিছুমান দাবী উত্থাপনৰ কাৰণে আমি আন্দোলন কাৰ্যসূচী চলাই আহিছোঁ আৰু ইয়াৰ আগতেও যোৱা 21-22 তাৰিখে 2 ঘণ্টীয়া তেনেকৈ আমাৰ ধৰ্ণা কাৰ্যসূচী পালন কৰা হৈছিল আৰু সেই মৰ্মে তাৰ কোনো আমাৰ চৰকাৰৰ ফালৰ পৰা একো সঁহাৰি নজনোৱাৰ কাৰণে আজি আমাৰ সদৌ অসম প্ৰশাসনিক সন্থাৰ ফালৰ পৰা আজিও সেইকাৰণে দিনজোৰা এটা সৰ্বাত্মক অসহযোগ আন্দোলনৰ কাৰ্যসূচী আজি গ্ৰহণ কৰা হৈছে। আমাৰ কিছুমান দাবীসমূহ আছে, তাৰমানে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীক সুকীয়া দৰমহা গাঁথনি প্ৰদান কৰা, জিলা আয়ুক্তৰ কাৰ্যালয়ৰ অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি কৰা, তাৰপিছত জাৰিকাৰক প্ৰচেছাৰ আৰু আমাৰ ইণ্টাৰপ্ৰেটাৰ যিবিলাক পোষ্ট আছে তেওঁলোকক অতিৰিক্ত তাৰমানে 3% দৰমহা প্ৰদান কৰা আৰু তাৰপাছত আমাৰ যিখিনি বৰ্তমান প্ৰচলিত হৈ থকা NPS নিউ পেঞ্চন ছিষ্টেমৰ হেৰি নাকচ কৰি আমাক তাৰমানে অল্ড পেঞ্চন ছিষ্টেম যিটো হয় সেইটো আকৌ পুনৰ প্ৰচলন কৰিব লাগে। সেইসমূহ তাৰমানে আমাৰ যিখিনি দাবী আমি বহুত দিনৰ পৰা চৰকাৰৰ ওচৰত দাবী কৰি আহিছোঁ আৰু সেই দাবীবোৰ আমাৰ আজিলৈকে পূৰণ কৰা হোৱা নাই। গতিকে আমি সেই এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিততেই আজি তাৰিখত আমি গোটেই দিনজোৰা তাৰ সৰ্বাত্মক অসহযোগ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। এনেধৰণৰ আন্দোলন আহিবলগীয়া সময়ত যদি দাবী পূৰণ নকৰে তেনেহ'লে আহিবলগীয়া সময়তো আকৌ দেখা পোৱা যাবনে? নিশ্চয়, যদি আমাৰ দাবীসমূহ পূৰণ নহয় ইয়াতকৈ হয়তো আৰু জোৰদাৰ আন্দোলন হ'ব। সেয়া আমাৰ যিখিনি চেণ্ট্ৰেল কমিটি অসম জিলা প্ৰশাসনিক সন্থাৰ তেওঁলোকে ডিচিশ্যন কৰিব আৰু আমাৰ যিখিনি চেণ্ট্ৰেল বডি আছে তেওঁলোকৰতো নিশ্চয় চৰকাৰৰ এনেকৈ টাইম টু টাইম টক হৈয়ে থাকিব। তাৰ ফলপ্ৰসূ হিচাপে কি আমাক ৰিজাল্টটো ওলায় তাৰ ওপৰত ডিপেণ্ড কৰিব। যদি তেওঁলোকে আমাৰ দাবীসমূহ সোনকালে পূৰণ কৰে তেতিয়াহ'লে আন্দোলনৰ কাৰ্যসূচীটো নিশ্চয় আমি বাতিল কৰিম। অন্যথা যদি আমাৰ দাবীসমূহ যদি পূৰণ নকৰে, চৰকাৰে যদি আমাক সঁহাৰি নিদিয়ে, নিশ্চয় ইয়াতকৈ জোৰদাৰ আন্দোলন হৈ থাকিব। আগলৈকো ভৱিষ্যতেও এইদৰে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা। কিমানলৈ সময় দিয়া হ'ব এনেই চৰকাৰক আপোনালোকৰ মতে? সময় তেনেকৈতো নহয় ছাৰ। আগতে আমি 21-22 তাৰিখে দুদিনীয়া তাৰমানে কাৰ্যসূচী আছিল আমাৰ ধৰ্ণাৰ 2 ঘণ্টীয়াকৈ। তেতিয়াও আমি কৈছিলোঁ যদি আমাৰ যিটো 2 ঘণ্টীয়া ধৰ্ণাৰ কাৰ্যসূচীত যদি চৰকাৰে সঁহাৰি কোনো নজনায় তেতিয়া 29 তাৰিখে আমি আকৌ তাৰমানে সৰ্বাত্মক অসহযোগ আন্দোলন দিনজোৰা কাৰ্যসূচীৰে পালন কৰিম। সেই মৰ্মে আজি কৰিছোঁ। আজি কৰাৰ পিছত যদি চৰকাৰে কোনো সঁহাৰি নিদিয়ে, আমাৰ চেণ্ট্ৰেল বডি যি তেওঁলোকক লগত যদি কোনো আলোচনাত যদি নবহে, তেতিয়া আমাৰ চেণ্ট্ৰেল কমিটিয়ে এনেকৈ তাৰপাছত আমাৰ যিখিনি কাৰ্যকৰী যিখিনি সমিতিত আছে তেওঁলোকে আকৌ সভা সমিতি আয়োজন কৰি তাত ডিচিশ্যন লোৱা হ'ব যে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আমি কেনেধৰণে আগুৱাই যাম আৰু সেই মৰ্মে আমিও তেনেকৈ কাৰ্যসূচীবোৰ ফ'ল' কৰি যাম। ইয়াত আজি ক'ৰ পৰা আৰু কিমান আহি গোট খাইছে আপোনালোকৰ? আজি আমাৰ ইয়াত কাৰ্বি আংলং জিলা প্ৰশাসন খণ্ড আমাৰ DC অফিচৰে আছে। তাৰোপৰি আমাৰ যিমান হেৰিবিলাক আছে চাব ডিভিজনবিলাক আছে মহকুমাবিলাকত সেইবিলাকতো চবেই ধৰ্ণা আমাৰ যে আন্দোলন কাৰ্যসূচীটো পালন কৰি আছে। ঠিক আছে।